हेलो मरমৰ বন্ধু বান্ধৱীসকল কি খবৰ আজি মই আপোনালোকক দেখাম যে ইউটিউবত কেনেকৈ ডাৰ্ক মোড অন কৰিব পাৰি আহক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনালোকে ইউটিউবটো খুলি ল'ব ইয়াতে মই সাৰ্চ কৰি লৈছো ইউটিউব এতিয়া ইউটিউবটোত গৈ তাতে ক্লিক কৰিলে হ'ল মানে ইউটিউবটো অন কৰি ললে হ'ল তাৰ পিছত ৰাইট কৰ্নাৰত যেটো বটন আছে হেতু বটনত ক্লিক কৰিলে এই ওপৰৰ ৰাইট কৰ্নাৰত হয়তো ক্লিক কৰিলে তাত গৈ সেটিংছত একদম সেটিংছত অপচনটোত ক্লিক করিব সেটিংছত যোৱাৰ পিছত জেনাৰেল ওপৰতে আছে প্ৰথম যেটো অপচন জেনাৰেল তাতে ক্লিক করিব তাৰ পিছত ইয়াত লিখা আছে যে ডাৰ্ক থিম হেতু দেখিলে না ক্লিক কৰি দিলে বটনটো ব্লু হৈ যায় হেতু এই ডাৰ্ক থিম অন অফ এনে কৰিব পাৰি ইয়া বেক কৰি দিলো মই হৈ গল ডাৰ্ক মোড অন দেখিছে নে কেনেকৈ ডাৰ্ক মোড অন হৈ গল তো ৰাতি আপোনালোকে ডাৰ্ক মোডত চলালে ভাল আৰু চকুৰ কাৰণে ভাল আৰু ডাৰ্ক মোডটোত অলপ বহুত ধুনিয়া দেখি ইউটিউবটো তো এনেকৈ আমি আকৌ যদি অফ কৰিব লগা হয় আগৰ দৰে জেনাৰেলছত যাই সেটিংছত যাই পেলাই কৰিলে হ'ল ইয়া অফ অন এনেকৈ আমি কৰিব পাৰো এতিয়া এইখিনিয়ে আছিল এই ভিডিওটো শিকাব লগিয়া যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ধুনিয়া আছে কমেন্ট এটা কৰি দিব আৰু যদি কিবা এনেকুৱা ধৰণৰ ভিডিও আপোনালোকক লাগে কিবা নাজানিলে হেতু কমেন্ট কৰি জনাই দিব মই হেনেকুৱা ভিডিও বনাবলৈ চেষ্টা কৰিম বাই বাই বন্ধুসকল